ভাত খোৱাৰ আগতে 2 ঘণ্টামান শুই দিলে ধুনীয়াকৈ। তাৰপিছত ভাত খোৱাৰ পাছত তাই ক'ত টোপনি আহিব, তাই নুশুলে। এতিয়া আকৌ টোপনিও মাৰিছে চব দেখিছে মানে। এইটোত লিখা আছে ৰোমান্টিক চেৰী ব্লছমছ। হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই ভাবিলোঁ আজি ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট কৰোঁ। এতিয়া দিনৰ 11 বাজিছে। মোৰ কাম বন কৰি মেলি মই আজৰি হ'লোঁ। বহুত গৰম পৰিছে ইয়াত, তাতো পৰিছে চাগে। তাত হ'লেও বৰষুণ দি আছে বুলি শুনিছোঁ মাজে মাজে, সেইকাৰণে অকণমান চাগে ঠাণ্ডা। আমাৰ ইয়াত বহুত গৰম পৰিছে, বহুত ৰ'দ দিছে। এনেদৰে অকণমান আপোনালোকৰ লগত কথা পাতি অকণমান এনাৰ্জি লওঁ। সেইদিনাখনতে আনিছিলোঁ গাটো, ভাল লাগিছে মানে। এইটোত লিখা আছে ৰোমান্টিক চেৰী ব্লছম। তাৰপিছত এতিয়া সময়ো হ'ল, ভাত বনাবলৈ হ'ল। একেবাৰে কৈ পেলাই সঁচা কথা কোৱাই মন যোৱা নাই, কিন্তু আপোনালোকৰ লগত অকণমান কথা পাতি মই এনাৰ্জি ল'লোঁ। তো আপোনালোকৰ লগতে আপোনালোকক দেখুৱাই কিবাকিবি বনাম অকণমান, তেতিয়া অলপ মনটো ভাল লাগিব। তো সেয়াই, আজি মোৰ মেনুত মানে বহুত বিশেষ নাই, কিন্তু মানে ভাবিছোঁ এই মাছৰ মূৰ অলপ আছে, সেই মাছৰ মূৰ অলপ বনাম বুলি ভাবিছোঁ। বেঙেনা কেইটামান আছে, সেইকেইটাও ভাজি। আৰু মোৰ ছোৱালীজনী অকণমান ৰঙালাও খাই ভাল পায়, তাইৰ কাৰণে অকণমান ৰঙালাও ভাজি। তাৰপিছত ব'লকচোন চাওঁগৈ, আপোনালোকৰ লগতে কথা পাতি বনাওঁ বোলো। মাছৰ মূৰকেইটাৰে মই মুড়ি ঘণ্ট বনাম আৰু কুকাৰতে বনাম, মগু দাইল দি। একেবাৰে সহজ। ইয়াৰ কাৰণে মই এটা কুকাৰ লৈছোঁ। কুকাৰত মই 5 চামুচমান তেল লৈছোঁ। মই একাপ মগু দাইল ভালদৰে ধুই টুকি থৈছোঁ। এতিয়া মই তেলখিনি ভালদৰে গৰম হ'বলৈ দিম। তেলখিনি গৰম হোৱাৰ পাছত মই 2 খিলা তেজপাত দি দিছোঁ, অলপ পাঁচফোৰণ দিছোঁ। এতিয়া মই সৰু সৰুকৈ কাটি থোৱা সৰু পিঁয়াজ এটা দিছোঁ। পিঁয়াজখিনি অলপ সময় ভাজিম। এতিয়া মই সৰু বিলাহী এটা টুকুৰা কাটি দি দিছোঁ। এতিয়া বিলাহী আৰু পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। বিলাহীখিনি লেৰেলি যোৱাকৈ ভাজিম। ইয়াৰ পাছত মই 1 চামুচ আদা নহৰু পেষ্ট দিছোঁ। এতিয়া মই 2 মিনিটমান ভালদৰে ভাজিম এইখিনি। এয়া চাওক, আমাৰ বিলাহীখিনি লেৰেলিবলৈ আৰম্ভ কৰিছে। এতিয়া মই সৰু চামুচেৰে আধা চামুচ হালধি দিছোঁ। বিলাহীখিনি ভজা হৈ গৈছে। এতিয়া মই টুকি থোৱা মগু দাইলখিনি দি দিছোঁ ইয়াত। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই 5 মিনিটমান সময় ল' ফ্লেমত ভালদৰে ভাজি ল'ম। দাইলখিনি ভালদৰে ভাজ খালে মানে অলপ ভাল লাগে খাবলৈ। মুড়ি ঘণ্টটো বনাই থাকোঁতে মই ছাইড বাই ছাইড বাকী ভাজিখিনিও বনাই ল'ম। এতিয়া মই বেঙেনা ভাজিখিনি বনাই লৈছোঁ। একেবাৰে চিম্পুলকৈ বনাইছোঁ, মোৰ যাতে বেঙেনা ভাজিও ৰেডি হৈ যায় সোনকালে। এতিয়া মোৰ এইখিনি ভালদৰে ভজা হৈ গ'ল 5 মিনিটমান। এতিয়া মই সৰু চামুচেৰে আধা চামুচ জিৰা গুড়ি দিছোঁ আৰু সৰু চামুচেৰে আধা চামুচ ধনিয়া পাউডাৰ দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই দিছোঁ। গেছটো কিন্তু মই চিম কৰিয়ে ৰাখিছোঁ। এতিয়া মই 2টা কেঁচা জলকীয়া দিছোঁ, গোটাকৈ দিছোঁ, আপোনালোকে ফালিও দিব পাৰে। এতিয়া মই ভালদৰে ভাজি থোৱা মাছৰ মূৰকেইটা দি দিছোঁ। মাছৰ মূৰকেইটা টাইটকৈ ভাজিব, তেতিয়া খাবলৈ ভাল হয়। এতিয়া লাহেকৈ লৰাই দিছোঁ। মাছৰ মূৰকেইটা ভাঙি নিদিব। এতিয়া 2 মিনিটমান ভজাৰ পাছত মই ইয়াতে 1.5 কাপ গৰম পানী দিছোঁ। মই 1 কাপ মগু দাইল লৈছিলোঁ, সেইকাৰণে 1.5 কাপ পানী দিছোঁ। পানী বেছি নিদিব। এতিয়া অলপ লৰাই দিছোঁ। লাহে লাহে লৰাব, মাছৰ মূৰকেইটা যাতে ভাং খাই নাযায়। এতিয়া ভালদৰে উতল অহাৰ পাছত মই ডাঙৰ ডাঙৰ চামুচেৰে 2 চামুচ ঘিউ দিছোঁ।
আৰু এতিয়া ঢাকন মাৰি এটা হুইচেল দিম আৰু প্ৰেছাৰটো ৰিলিজ হ'বলৈ দিম। ইফালে মোৰ বেঙেনা ভাজিও ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে মাছৰ মূৰখিনি লাহে লাহে ভাঙি দিব। এতিয়া চাওক মোৰ পানী মই 1.5 কাপ দিছিলোঁ 1 কাপ হেৰিত মগু দাইলত। তো পানীটো মই অলপ কম যেন লাগিছে, মই উতলা গৰম পানী এতিয়া অলপ দি দিম আৰু গেছটো মই অন কৰি দিম। যদি আপোনালোকে দেখে যে পানী অলপ কম হৈছে, পিছত অলপ জোখ দি দিব। ঘিউটো দিয়াৰ কাৰণে মানে এটা বহুত বেলেগ ধৰণৰ ধুনীয়া টেষ্ট এটা আহে। আপোনালোকে খাই চাবচোন, এনেকৈ ভাল লাগে। বাছ আমাৰ এতিয়া মুড়ি ঘণ্ট ৰেডি। পানীটো আপোনালোকে আন্দাজমতে চাই ল'ব, বেছি পানী হ'লেও খাবলৈ ভাল নালাগে। মুড়ি ঘণ্টটো অলপ মানে ডাঠ হ'লেহে ভাল লাগে। হৈছে ৰঙালাও ভাজি। এতিয়া মই ৰঙালাও ভাজিটো বনাই লওঁ, একদম চিম্পুলকৈ বনাম। মাছৰ মূৰৰ লগতে এই পেটি 2 পিচ থাকি গৈছিল। মই সেইকাৰণে ভাবিছোঁ যে এই 2 পিচৰ কিবা এটা কৰোঁ, কিবা এটা বনাওঁ, যিটোৰ কাৰণে মানে ভাল লাগিব খাবলৈ। নহ'লে এনেকৈ এখন গৰম কৰি এই মাছটো দি দিছোঁ এনেকৈ অকণমান। তেতিয়া মাছটো অলৰেডি ভজা আছিলে, অকণমান জাষ্ট মানে তেৱাখনত দি দিছোঁ যাতে অকণমান স্মকি ফ্লেভাৰ এটা আহে। হৈ গ'ল আৰু এয়া চাওক মাছকেইপিচ হৈ গ'ল। অলপ দেৰি সেকি দিছোঁ বস্তুটো যাতে অকণমান টাইট হয় ভালকৈ। এইখিনি এতিয়া মই কাঁইট চাইড গুচাই ল'ম। চাওক মই মাছৰ কাঁইটখিনি ভালদৰে গুচাই ল'লোঁ। এতিয়া মই এফালমান পিঁয়াজ সৰু সৰুকৈ কাটিছোঁ আৰু জলকীয়া 2টা সৰুকৈ কাটি লৈছোঁ। এতিয়া মই এইখিনি দি দিম ইয়াত। সোৱাদ অনুসৰি নিমখ অকণমান কেঁচা মিঠাতেল দি দিছোঁ। আৰু ইয়াতে এটা বস্তু দিম, সেইটো হৈছে অকণমান খৰিচা। আৰু এইখিনি এতিয়া মই ভালদৰে সানি দিম। এনেকুৱা টেষ্টি লাগিব খাবলৈ। আপোনালোকে এনেকৈ বনাই খাবচোন, বিৰাট ভাল লাগে। আমাৰ ইয়াতো জুই চুই ধৰা ইমান সুবিধা নাই। আমি মাছ পুৰা খাবলৈ মন গ'লে আমি প্ৰায় এনেকৈয়ে খাওঁ। এয়া ভাত, তাৰপিছত পাপৰ এখনো আছে লগতে। তাৰপিছত এয়া হৈছে আপোনাৰ আজি বনোৱা মাছৰ চাটনিটো। বহুত ধুনীয়া আছে, মই টেষ্ট কৰি চাইছিলোঁ। এয়া মই বনোৱা জলকীয়া আচাৰ, এয়া ৰঙালাও ভাজি, এয়া হৈছে বেঙেনা ভাজি, আৰু ইয়াত অলপ চালাড আছে। আৰু এয়া হৈছে মাছৰ মুড়ি ঘণ্ট। বহুত টেষ্টি হৈছে খাবলৈ, মই টেষ্ট কৰি চাইছিলোঁ। আপোনালোকে এনেকৈ বনাই খাব হা, আৰু মোক জনাব কেনেকুৱা হৈছে। ভাত পানী খাই আমি আজৰি হ'লোঁ আৰু বহুত ৰেষ্ট লৈ লওঁ। এতিয়া 3:30 বাজিলে, সেইকাৰণে অকণমান ৰেষ্ট লৈ লওঁ। ৰেষ্ট লৈ মেলি তাৰপিছত অকণমান এনাৰ্জি লৈ লওঁ। হেল্ল' এভৰিৱান, গুড ইভিনিং। এতিয়া 8টা বাজিছে, মানে গধূলিয়ে হৈছে আমাৰ ইয়াতে। এতিয়া 7:30 বজাত গধূলি হৈছেহে। আমি অকণ ওলাই আহিছোঁ বাহিৰলৈ। মই আৰু সি গাড়ীতে বহি আছোঁ, দেউতাকে বজাৰ কৰিবলৈ গৈছে। মানে শাক পাচলি অকণমান নাইকিয়া হৈ আছে, তো সেইকাৰণে শাক পাচলি অলপ আনিবলৈ গৈছে। মই দুখী আকৌ নুশুলে, তাই ভাত খোৱাৰ আগতে 2 ঘণ্টামান শুই দিলে ধুনীয়াকৈ। তাৰপিছত ভাত খোৱাৰ পাছত তাই ক'ত টোপনি আহিব, তাই নুশুলে। এতিয়া আকৌ টোপনি মাৰিছে, টোপনি মাৰিছে। এতিয়া মই বোলো শুলেও অকণমান ঘৰলৈ যোৱালৈকে অকণমান শুলেও ধৰিলেও ব্লগটো এণ্ড কৰা নহ'লে, এণ্ড তেতিয়াই কৰোঁ। আৰু
আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব যিসকল মোৰ চেনেলটো নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে মোৰ ভিডিঅ'ছবিলাক আপোনালোকে আপোনালোকৰ ওচৰত সোনকালে পাইগৈ বাই বাই